নমস্কাৰ ৰিংকুজ পাকঘৰ এণ্ড ব্লগছৰ নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি এটা মই মাছৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছো কেঁচা আমৰ লগত বনোৱা মাছৰ টেঙাৰ জোল গৰমত খাই খুবেই ভাল লাগে সকলোৱে বনাব জানে তথাপি মইনো কেনেকৈ বনাইছো আপোনালোকক দেখুৱাও বনাবলৈ মই লৈছো 4 পিস ৰৌ মাছ এখিনি লোকেল ৰৌ মাছ হয় ভালদৰে ধুই সাফা কৰি ললো লগতে লৈছো এটা হুকান জলকীয়া এটা আম অলপমান হৰিয়হৰ লগত দুটা পকা জলকীয়া অলপমান সময় পানী তিয়াই থৈছিলো এটা হৰিয় জলকীয়াৰ লগত অলপমান নিমখ দি পিছি ললো আমটো কাটি ললো আৰু মাছকে পিছত নিমখ হালধি সানি ললো এটা গেছটো জ্বলাই কেৰাহীখন বহাই দিছো এটা দিছো মিঠাতেলখিনি তেলখিনি ভালদৰে গৰম হোৱাৰ পিছতে মাছকে পিছ দি দিছো এটা এখিনি ফ্ৰাই কৰি লম মাছ ফ্ৰাই কৰা হৈ গৈছে উঠাই ললো এতিয়া একেখিনি তেলতে দিছো এটা হুকান জলকীয়া আৰু অলপমান পাঁচফোৰণ এখিনি অলপ ভাজি হোৱাৰ পিছতে দিছো আমকে টুকুৰা এটা দিছো এচামুচ হালধি আৰু জুখমতে নিমখ মাছ ফ্ৰাই কৰোতে দিছো আৰু সৰিয়হখিনিটো দিয়া আছে জুখমতে নিমখখিনি দিলো এতিয়া এইখিনি অলপ সময় ভাজি লৈছো এইখিনি ভালদৰে ভাজি হোৱাৰ পিছতে ইয়াতে দিছো 1.5 গিলাচ গৰম পানী এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম উতল হোৱাৰ পিছতে সৰিয়হখিনিত অলপমান পানী দি দিছো আৰু অলপ সময় হাই ফ্লেমত উতলিবলৈ দিলো এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি 5 মিনিট মান সময় ঢাকি থলো আমখিনি সিজি আহিছে আৰু এইখিনি সময়তে মই অলপমান দিছো চেনি দিলে খাবলৈ খুবেই সোৱাদ লগা হয় জোলখন আৰু ভজা মাছখিনি দি দিছো এতিয়া আৰু 6-7 মিনিট মান সময় জোলখন উতলিবলৈ দিলো জোলখিনি অলপ শুকাই অহাৰ পিছতে এয়া মোৰ ৰেডি হৈ গৈছে শেষত গেছটো অফ কৰি অলপমান কেঁচা মিঠাতেল দিছো এনেকৈ কেঁচা মিঠাতেল দি খাই চাবচোন জোলখন খুবেই সোৱাদ লগা হয় এয়া মাছৰ জোলখন ৰেডি ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কৰিব আৰু যিসকল নতুন ভিউয়াৰ্ছে চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ থাকিল